हेलो नमस्कार मरर बंधु बान्धवीসকল पुनर्बार स्वागत जनाइছো मोर टिप चेनेलলৈ আজি বিশ্ব পৰিৱেশ দিৱস তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটি সৰু চাই ভিডিঅ আমাৰ আজি ৰাতিপুৱা কুচিয়া পাইছে আৰু কুচিয়াখন একদম মোৰ পিছৰ পেৰে দেখুৱাই দিছে একদম মানে মোৰ একদম হাপৰ নিচিনা লাগি আছে অনুভবী তোমারি হরণ জোনাকি সন্ধিয়ার হেমে বা তুমি কি কৰি আছা হা তুমি কি কৰি আছা বা গছপুতি আছা চা মুখখন একবাৰ টিকলি মাইনাটো মোক ঘৰত দেখে এই তাই নিজে গছৰ পুলি পুতি আছে ঘৰৰ সেই চোতালত সজনাৰ গছ ৰুই থাকোঁতে বৰষুণ দিলে পুৰা পানী তাৰতে ঘৰত সোমাই আহিছোঁ এইবাৰ মই সজনাৰ গছকে ৰুলো কাৰণ সজনাৰ গছডাল আমাৰ বহুত প্ৰয়োজনীয় হৈ পৰিছে সজনাৰ গছৰ পাতৰ পৰা একদম গানে গছডালৰ ছাললৈকে আমাৰ বহুত প্ৰয়োজনীয় আৰু গছডাল ঘৰত ৰুলে কি হয় সজনাৰ পাতকেইটাও খাব পাৰি গুটিকেইটাও খাব পাৰি তো তাৰ পৰা আমাৰ বহুত লাভৱান হয় আৰু এইফালে সজনাৰ গছডালৰ পৰা ঔষধ বনোৱা হয় যিটো কেঞ্চাৰৰ কাৰণে বহুত প্ৰয়োজনীয় এতিয়া এনেকুৱা হৈছে যিমানবোৰ মানে মানুহ আছে বহুত মানুহৰে শুনা গৈছে যে কেঞ্চাৰ হোৱা বুলি আৰু কেঞ্চাৰতে মৃত্যু হোৱা শুনিছোঁ আমি বহুত তো তাৰ কাৰণে এতিয়া কি কৰিছে চৰকাৰৰ পৰা নিৰ্দেশ দিছে যে যিমান ব্লক আছে ব্লকে এছএইচজিবোৰক মানে গোটবোৰক সজনাৰ গছ ৰোৱাৰ কাৰণে কোৱা হৈছে তো মই ভাবিলোঁ ময়ো ঘৰত এডাল সজনাৰ গছ ৰুওঁ সজনাৰ গছত থাকে কাৰ্বহাইড্ৰেট প্ৰটিন থাকে আৰু কেলৰি থাকে আৰু ফেটৰ কাৰণে আমি বহুতে ভয় কৰোঁ তো ফেটো একদমেই নাথাকে ফেট তো আপোনালোকে খাব পাৰে বহুত মানুহকে দেখোঁ সজনা নাখায় বহুতেই নাখায় সজনা আৰু চবাব লাগে কাৰণে অলপ দিগদাৰে পায় খাবৰ কাৰণে তো মই ভাবোঁ খাব লাগে আৰু আইৰণ থাকে ইয়াতে তো আইৰণটো আমাৰ বহুত প্ৰয়োজনীয় হয় তো আইৰণো খাব আপোনালোকৰ এডাল সজনা ঘৰত লাগে বুলি মই ভাবোঁ তো আমাৰ আজি কুচিয়া বনাই আছে কুচিয়া খাব কিন্তু মোৰ কাৰণে মই কণী খাম কাৰণ মই কুচিয়া নাখাওঁ নাজানো কি হ'ব মোৰ কিবা লাগে কুচিয়া খাব নোৱাৰোঁ সাপ খোৱাৰ নিচিনা লাগে আৰু যোনে নাখায় সিহঁতে কিন্তু খাব দিয়ে কাৰণ কুচিয়াত বহুত ভিটামিন থাকে কেঁচা তেজো বোলে খায় পাৰিলে কেঁচা তেজখিনিও খাব পুৰা বৰষুণ দি আছে আৰু মই কি কৈ আছোঁ আপোনালোকে একো শুনা নাপাব আজি ভিডিঅ'টো মোৰ এইখিনিয়ে আছিলে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এডাল সজনাৰ গছ ৰুব বাই বাই